নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে প্ৰথমে আখল ঘৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বইল মাছৰ এটা টেষ্টি ৰেচিপি, একেবাৰে সহজ বনাবলৈ। আমি বইল মাছ যিহেতু খাই থাকোঁ, কিন্তু যিসকলে এনেদৰে বইল মাছ এদিনো খাই পোৱা নাই তেওঁলোকে এনেদৰে ট্ৰাই কৰিব পাচলিৰ লগত। তেনেহ'লে ব'লকচোন ৰেচিপিটো বনোৱা আৰম্ভ কৰোঁ। মই প্ৰথমে কেৰাহীখন গৰম কৰি 3 পিচ মাছ লৈছোঁ ইয়াত। এতিয়া ইয়াত দিছোঁ অলপমান পানী পৰিমাণটো আপোনালোকৰ নিজৰ জোখমতে দি ল'ব। এতিয়া উতলিবলৈ দিম ভালদৰে। এয়া পানীখিনি দিয়াৰ পাছত ভালদৰে উতলি আহিছে। এতিয়া ইয়াত দিছোঁ মই আদা, নহৰু আৰু দিছোঁ এটা শুকান জলকীয়া। এতিয়া এইখিনিও 1 মিনিট মানৰ কাৰণে উতলিবলৈ দিম। আদা নহৰুখিনি দিয়াৰ পাছত এতিয়া মই ইয়াত দিছোঁ ডাঙৰ সাইজৰ এটা বিলাহী কাটি লৈছোঁ আৰু দিছোঁ গাজৰ মই 2টা লৈছিলোঁ, এনেদৰে কাটি লৈছোঁ। আৰু দিছোঁ জিকা আমি যিহেতু মাছৰ জোল দি বনাই কৰি খাই থাকোঁ, যদি বইলকৈ খোৱা নাই এনেদৰে এদিন বইল কৰি খাব মাছৰ লগত। এতিয়া মই লৰাই লৈছোঁ আৰু এইখিনিও এতিয়া উতলিবলৈ দিম। এয়া চাওক, পাচলিখিনি আৰু মাছ কেইপিছো ভালকৈ উতলি আছে। মই মাজতে আপোনালোকক এবাৰ লৰাই দেখাইছোঁ। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ পাচলি ব্যৱহাৰ কৰিব পাৰে। মই ঘৰত বৰ্তমান মোৰ যিখিনি পাচলি আছিলে মই তাকেই আপোনালোকক বনাই দেখাইছোঁ। এয়া পাচলিখিনি আধা সিজা হৈছে। এতিয়া মই ইয়াতে দিছোঁ অলপ নিমখ, কাৰণ মই মাছখিনি মঠি লওঁতে কমকৈ নিমখ দি লৈছিলোঁ। এতিয়া এইখিনি ভালকৈ উতলিবলৈ দিম। এয়া চাওক, পাচলিখিনি ভালকৈ সিজি গ'ল আৰু মাছ কেইপিছো সিজি গ'ল। আপোনালোকে জোলটো নিজৰ জোখমতে থ'ব। বন্ধুসকল, এয়া চাওক, আপোনালোকক বনাই দেখালোঁ বইল মাছৰ এটা ৰেচিপি, একেবাৰে ইজি বনাবলৈ। আৰু যিসকলে বইল খাই ভাল পায় তেওঁলোকে এনেদৰে নিশ্চয় বনাই খাব। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। যিসকল মোৰ চেনেলটোৰ নতুন দৰ্শক হয়, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।